টঙাবিলাকৰ পকেটত ভৰাইছে। গাইছ আমি আজি লাষ্ট পূজা 12 তাৰিখ আজি আমাৰ লক্ষ্মী পূজাৰ লাষ্ট আছে মানে গতিকে আমি পূজা চাব আহিছোঁ আজি গাঁও হৈছে লগত মই আহিছোঁ আৰু আমাৰ দুজনমান আছে। এইখনে হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ কেতকুছিৰ লক্ষ্মী পূজাৰ গেটখন গাইছ আৰু এতিয়া এই লক্ষ্মী পূজাৰ গেটখনৰ তলেৰে আমি এতিয়া ভিতৰত সোমাই যাম। ভিতৰত কি আছে আপোনালোকক গোটেইখিনি দেখাই আছোঁ। ভিতৰত সোমাই অহাৰ লগে লগে মানে মঞ্চখন পাই যাম। গেটৰ চিধাই মানে মঞ্চখনে আছে আৰু এইখন মঞ্চতে মানে আজি লটাৰী খেলখন হ'ব। লটাৰী খেলখনৰ ভিডিঅ' এটা এক্সট্ৰাকৈ মানে বেলেগকৈ বনাই দিম বাৰু। এই আমাৰ বেটলা আহিছে চাবা বেটলা আহি দিছে বেটলা। এইফালে গাইজ মেইন গেটখনৰ কাষতে মানে জিলাপিৰ দোকান, দুয়োফালে দুয়োখন মানে জিলাপিৰ দোকান আছে আৰু জিলাপিৰ দোকানত পুৰা আজি ভিৰ লাগি আছে, পুৰা ফুল মানুহ মানে জিলাপিৰ দোকানতো। আৰু গাইজ যিহেতুকে খেলাখন চাম বুলি আহিছোঁ সেই হিচাপত মানে বহুত এডভান্সত আহি গৈছোঁ। মানে ৰাতি 12টাৰ পিছত খেলা আৰম্ভ হ'ব, বহুত দেৰি হৈ যাব, বহুত মানে আমনি লাগি যাব এতিয়া। আৰু এইটো বনাই দিছিলে চেল্ফি পইণ্ট আৰু এই চেল্ফি পইণ্টত মানে কি ল'ৰাবোৰে ইমানে ফটো উঠি আছে, ছোৱালীবোৰে চিটে নোপোৱা হৈছে। কি কৰিব আৰু উপায় নাই। গাড়ী এখনো নালগে সিহঁতে এখনো গাড়ী নেদে গম পাইছে না। চব টকাবিলাকৰ পকেটত ভৰাইছে, টকাবিলাক পকেটত ভৰাই সিহঁতে গাড়ী মটৰ নেদে। টিকট লোৱা নাই তুমি? লোৱা নাই, এইটো ফাংফুং হয়। এইটো ফাংফুং খেলৰ মই টিকেট নালাগে। আছে বাৰু ঠিকে আছোঁ। আমাৰ এখেতে এই আমাৰ ৰশ্মিল ভাই থাৰখন নিব 786 লৈছোঁ। 786 লৈছা থাৰ পাবি 100%। আমাৰ এই গোটেইকেইটা হিটলাৰে লগ লাগি কেনে 10টা টিকেট পাইছে আৰু 10টা টিকেট খাই কেইটা লৈছে এই এটাই লৈছে 786ৰ ই থাৰখন নিব আৰু ই দুটা লৈছে। ই তই কোনখন নিবি? এইটো তই কেইটা লৈছা টিকেট? পাঁচটা লৈছা। পাঁচটাত কি নিবি? ই বোলে এটা টিকেটতে থাৰখন নিব, তই 5টাত কি নিবি? এতিয়া গাইজ লাহে লাহে অলপ মিনা বজাৰৰ ফালে যাই আছোঁ, কিন্তু মিনা বজাৰৰ ফালে যাওঁতে কিজানি আধা ঘণ্টাৰ বেছি লাগিব, কাৰণ এতিয়া অলপ লাহে লাহে মানে মানুহ আহি আছে, বেছি হৈ আছে মানুহ আৰু পুৰা জাম লাগি আছে একদম ৰাস্তাত দেখি আছে নহয়। আৰু গাইজ মিনা বজাৰ আহিলোঁ এতিয়া আৰু বিশ্বৰ ভিতৰত হাইষ্ট স্পীড থকা ট্ৰেইনখন মই চাই আছোঁ এতিয়া আৰু আপোনালোকেও চাওক। আৰু এই ট্ৰেইনখনত কোনে কোনে উঠিছে কমেণ্ট কৰি জনাব। মই আগতে উঠিছিলোঁ 2-3বাৰ, এতিয়া উঠা বাদ দি দিছোঁ। আৰু এইফালে এইটো মিনি চকৰি চলি আছে আৰু মিনি চকৰিৰ লগত ব্ৰেক ডেন্সো চলি আছে, গতিকে ব্ৰেক ডেন্সত চকৰিত মানে কোনে কোনে উঠিছে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। ডাঙৰৰ কাৰণে ট্ৰেইন ব্ৰেক ডেন্স আৰু মিনি চকৰিও আছে, কিন্তু মই জাষ্ট মাত্ৰ ব্ৰেক ডেন্সত উঠিছিলোঁ, কিন্তু ভাল লগা নাই মানে একদম শ্ল' ঘূৰাই আছে, সেইকাৰণে ভাল লগা নাই। পইচাটো এনে গৈছে আৰু মানে উপায় নাই। Fueled by them to see the horizon, turn us to thousands, and we'll grow in number. Fueled by them to see the horizon, turn us to thousands. আৰু এইফালে গাইজ লটাৰী খেলা 20 টকাৰ টিকট আৰু 20 টকাৰে টিকট কাটক, আৰু যদি পায় তেনেহ'লে 10 টকা 15 টকাৰ বস্তু লৈ যাওক আৰু নাপালে এনে যাওক। আৰু গাইজ এতিয়া মিনা বজাৰৰ পৰা আহিলোঁ আৰু ইয়াতে পুৰা ধামাকা ফাংচন চলি আছে। পুৰা জুবিনদাৰ গানেৰে আৰম্ভ মায়াবিনী। জুবিনদাৰ গান মায়াবিনী গাইছে ভাল কথা, কিন্তু মায়াবিনীৰ মিউজিকে মিলাব নোৱাৰে, কি কৰিম আৰু। সেনেকৈ মায়াবিনীৰ পৰা আৰম্ভ কৰি বহুতো গান গাই পেলাই মানুহক মনোৰঞ্জন দি আছে, গতিকে ইমান টাইম গান গাই আছে। খেলখন কেতিয়া আৰম্ভ কৰিব নাজানো গাইজ, খেলখন ৰখি আছোঁ। ফাইনেলি গাইজ বহুত সময়ৰ অপেক্ষাত মানে এতিয়া 12:30 বজাত খেলখন আৰম্ভ কৰিবলৈ ওলাইছে আৰু খেলখন মই মানে গোটেই খেলখন ভিডিঅ' কৰিম আৰু এই খেলখন মানে নেক্সট এটা ভিডিঅ'ত দিম। আৰু এই লটাৰী খেলৰ মানে ভিডিঅ'টো মানে মই এইটো ভিডিঅ'ৰ পিছতে দি দিম আপোনালোকক ইয়াতে আপলোড, গতিকে আপোনালোকে তাত গৈ পেলাই মানে গোটেই খেলখন মানে উপভোগ কৰিব পাৰিব, যোনে যোনে খেল চাবলৈ যোৱা নাই মানে ৰৈ থকা নাই ইয়াতে। আৰু এই খেলখন মানে বহুতে ফেক বুলি কয়, কিন্তু এই খেলখন মানে ফেক হয় নে নহয় মই নেক্সট ভিডিঅ'ত মানে খেলখনৰ ভিডিঅ'ত আপোনালোকক জনাই দিম বাৰু মোৰ মন্তব্যটো। আৰু খেলৰ লটাৰী মানে যিটো নাম্বাৰটো আপোনালোকক দি দিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।